অন্য এটা নতুন ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ অসমীয়া উচ্চমানৰ পাঠ্যক্ৰম অসমীয়া গদ্যৰ চানেকি পাঠ্যক্ৰমৰ সংখ্যা CORE-13। 13ৰ গোট নং 1ৰ অসমীয়া চুটিগল্প সখাদামোদৰ লক্ষ্মীনন্দন বৰাৰ এটি আলোচনা। তোমালোকে ভিডিঅ'টো ভালদৰে প্ৰথমৰ পৰা শেষলৈকে স্ক্ৰিপ্ট নকৰাকৈ চাই যাবা। এই চুটিগল্পটো তোমালোকে পাৰিলে গোটেই চুটিগল্পটো পঢ়িবলৈ চেষ্টা কৰিবা আৰু তোমালোকে প্ৰসংগ পুথি ল'ব পাৰা অৰবিন্দ ৰাজখোৱাৰ অসমীয়া গদ্যৰ চানেকি। এই ৰেফাৰেঞ্চ বুকখনত তোমালোকে এই পেপাৰখন পাবা আৰু তোমালোকৰ সুবিধা হ'ব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ৰামধেনু যুগতে আত্মপ্ৰকাশ কৰি সাম্প্ৰতিক কাললৈকে প্ৰায় নিৰবিচ্ছিন্নতাৰে গল্প ৰচনা কৰি থকা মুষ্টিমেয় গল্পকাৰসকলৰ ভিতৰত লক্ষ্মীনন্দন বৰা অন্যতম। লক্ষ্মীনন্দন বৰাৰ গল্প সম্ভাৰ অধ্যয়ন কৰিলে প্ৰথমেই যিটো লক্ষণে ধৰা দিয়ে সেয়া হ'ল গ্ৰাম্যজীৱনৰ বাস্তৱ চিত্ৰ অংকনত সিদ্ধহস্ততা। বৰাৰ সৰহসংখ্যক গল্পৰেই পটভূমি গ্ৰাম্যজীৱন। তেখেত অসমীয়া গল্প সাহিত্য জগতখনত চিৰস্মৰণীয় হৈ ৰৈছে প্ৰথম পৰ্যায়ৰ গ্ৰাম্য জীৱনভিত্তিক গল্পসমূহৰ বাবেহে। প্ৰায় সকলো সমালোচকৰ মতেই লক্ষ্মীনন্দন বৰাৰ শ্ৰেষ্ঠ গল্প সখাদামোদৰ। সখাদামোদৰ গল্পটো গাঁৱলীয়া জনজীৱনৰ পটভূমিত ৰচনা কৰা অসমীয়া গল্পসমূহৰ ভিতৰতেই নিঃসন্দেহে শ্ৰেষ্ঠ গল্প। গোটেই গল্পটোৰ ভাৱ-ভাষা, পৰিৱেশ পৰিস্থিতি, চৰিত্ৰৰ মানসিকতা সকলোতে অনবৰতে নিকপকপীয়াকৈ লাগি আছে অসমৰ গ্ৰাম্যজীৱনৰ বোকামাটি। অৱশ্যে এই কথা সত্য যে গল্পটোত চিত্ৰিত হোৱা পৰিৱেশ পৰিস্থিতি বা মানসিকতা আজিৰ অসমীয়া গ্ৰাম্যজীৱনৰ পৰা অন্তহীন প্ৰায়। হ'লেও অসমৰ কৌটিকলীয়া গ্ৰাম্য জীৱন বুলি ক'লে যি বুজা যায় সেই জীৱন যেন উন্মুখ হৈ পৰিছে গল্পটোত। সাহিত্য যদি সমাজ ইতিহাসৰ সমল হয়, এই গল্পটোত প্ৰতিফলন হোৱা ভাৱ-ভাষা অসমৰ সমাজ জীৱনৰ ইতিহাসৰ এখিলা পাত হোৱা যোগ্য। অসমৰ গ্ৰাম্য অৰ্থনীতিৰ বিৱৰ্তন অতি সুন্দৰকৈ ব্যঞ্জিত হৈছে গল্পটিৰ মাজেদি। এসময়ৰ খেতিখোলা কৰি খোৱা গাঁৱলীয়া মানুহে বিভিন্ন কাৰণত খেতিখোলা বাদ দি চৰকাৰীয়েই হওক বেচৰকাৰীয়েই হওক চাকৰি এটা কৰাটো ভাল বুলি বিবেচনা কৰিবলৈ ল'লে। এই মানসিকতা পৰিৱৰ্তন অৱশ্যে বৰ্তমান সময়ত অধিক প্ৰকাশ হৈছে। কিন্তু যিকোনো পৰিৱৰ্তনৰ আদিছোৱাত এক দ্বন্দ্ব থাকে। গল্পত বৰ্ণিত সময়ছোৱাতো কেন্দ্ৰীয় চৰিত্ৰ মুকুটৰ মনটো এই দ্বন্দ্ব। গল্পত হস্পিটেলৰ চকীদাৰ কৰাতকৈ বাৰু খেতি কৰি খোৱা জীৱনটোৱেই ভাল আছিল নেকি? খেতি খোলা কৰি পেট প্ৰবৰ্তোৱা সময়ছোৱা যেন মুকুটৰ বাবে আছিল এক উন্মুক্ত প্ৰাণপ্ৰাচুৰ্যৰে ভৰা স্বাধীন জীৱন। চৰকাৰী চাকৰিৰ মাজত সেই প্ৰাণপ্ৰাচুৰ্যও নাই, উন্মুক্ততাও নাই। বছৰেকৰ বিহুদিনা বা ছুটি পায় নে নাপায় তাৰো ঠিকনা নাই। সমস্যাৰাজিয়ে কাবু কৰি ৰখা চাকৰিৰ ধনেৰে সংসাৰৰ জোৰা মাৰিব নোৱাৰা মুকুট ক্ৰমে হৈ পৰিছে খিংখিঙীয়া। গল্পটোৰ মাজত লুকাই থকা এনেবোৰ অৰ্থনৈতিক ভাৱ-চিন্তাই গল্পটোক এক সাৰ্বজনীনতা আৰু বিশিষ্টতা প্ৰদান কৰিছে। সখাদামোদৰ গল্পটোৰ মাজত অসমীয়া সমাজৰ লোকসংস্কৃতি যেন উন্মুখ হৈ পৰিছে।
অসমীয়া লোকসমাজৰ ৰীতি-নীতি, আচাৰ অনুষ্ঠান, খোৱা বোৱা আদি বিভিন্ন দিশে গল্পটোত ভুমুকি মাৰিছে। অথচ সেইবোৰ কিন্তু কোনো ক্ষেত্ৰতে জাপি দিয়া ধৰণৰ হোৱা নাই। নিতান্ত প্ৰাসংগিকভাৱেই গল্পটোৰ মাজলৈ আহিছে পুথি পঢ়া বিহুৰ বিভিন্ন লোকাচাৰ, গৰু সম্বন্ধীয় লোকবিশ্বাস, লোক ৰন্ধন প্ৰকৰণৰ ইত্যাদি প্ৰসংগ। গল্পটোত প্ৰয়োগ কৰা ভাষা অতি বৈশিষ্ট্যপূৰ্ণ। অসমীয়া সমাজত গৰুৰ যি আদৰ, সেই কথা গল্পটোত সুন্দৰভাৱে প্ৰতিফলিত হৈছে। যাৰ নাই গৰু সি সবাতোকৈ সৰু বুলি প্ৰবাদ বাক্যই প্ৰচলিত আছে। মুকুটৰ ঘৰখনত গৰু বিহু দিনা গৰুহাল নথকাৰ বাবেই শূন্যতাই বিৰাজ কৰিছে। গৰু হ'ল কৃষিৰ প্ৰতীক। কৃষিয়েই অসমীয়া সংস্কৃতিৰ মূল আধাৰ। কৃষি শব্দটো আকৌ কৃষ্ণ শব্দৰ পৰা উদ্ভূত বুলি কোৱা হয়। কৃষ্ণৰ আন এটা নাম আকৌ দামোদৰ। চাতুৰ্যপূৰ্ণতাৰে গল্পটো নামাকৰণ কৰিছে সখা দামোদৰ। আনহাতে আকৌ কীৰ্তন দশমৰ দামোদৰ বিপ্ৰাখ্যানৰ দামোদৰ ডাল-দৰিদ্ৰ ৰূপটোৱে ভুমুকি মাৰে মুকুটৰ দৰে। খেতি-বাতি হেৰুৱাই ককবকাই থকা মানুহৰ অৱস্থাটো ব্যঞ্জিত কৰে। চৰিত্ৰ সৃষ্টিৰ ক্ষেত্ৰত গল্পকাৰৰ দক্ষতা ফুটি উঠিছে। মুকুটৰ পত্নী চৰিত্ৰটো এগৰাকী পতিব্ৰতা অসমীয়া নাৰী। অভাৱ-অনাটনৰ মাজতো কটনা কাটি সংসাৰৰ প্ৰৱৰ্তাব বিচৰা নাৰী চৰিত্ৰ ফুটি উঠিছে। গল্পটোত এটা মন কৰিবলগীয়া দিশ হৈছে বৈপৰীত্যবোধ। খেতিয়ক চাকৰিয়াল, ধনী-দুখীয়া মাজৰ বৈপৰীত্যৰ উপৰি মানুহ আৰু জীৱ-জন্তুৰ মাজৰ বৈপৰীত্যৰো গল্পটোত অতি সুন্দৰকৈ ব্যঞ্জিত হৈছে। মানুহৰ মৰমতকৈও অমাত জীৱ-জন্তুৰ মৰম বেছি। গল্পত মুকুটৰ খোলখালীয়েক এটা মিলিটেৰীত থাকে। সি বিহুৰ দিনা বায়েক ভিনীহিয়েকৰ ঘৰলৈ অহাৰ কথা। ভিনীহিয়েকে তাক ভাল পায় বুলিয়েই দিনটো ছুটি লৈছে। বায়েকে সীমাবদ্ধতাৰ মাজতো তাক খুৱাবলৈ নানা বস্তু গোটাইছে। কিন্তু সি নাহিল। অথচ তাৰ বিপৰীতে মুকুটে তেলীক বিক্ৰী কৰা বলদহাল গৰু বিহুৰ দিনা ৰছী ছিঙি মুকুটৰ ঘৰলৈ আহিছে মুকুটৰ অন্তৰ শীত পেলাবলৈ, মুকুটৰ পত্নী হৃদয় জুৰ পেলাবলৈ, শূন্যতা দূৰ কৰিবলৈ আৰু সিহঁতৰ কণ কণ সন্তান দুটাক আনন্দ দিবলৈ। মানুহে মানুহৰ মৰম স্নেহক নেওচা দিলেও জীৱ-জন্তুৱে নিদিয়ে। এই দিশটো গল্পটোৰ মাজেৰে ব্যঞ্জিত হৈছে। দেখা যায় গল্পটোৰ মাজত পোথিত হৈ আছে কিছুমান শাশ্বত চিৰন্তন আবেদন, যিটো যিকোনো মহৎ সাহিত্যৰ বাবেই অপৰিহাৰ্য। তাকেই ৰূপ দিবলৈ বৰাই বাছি লৈছে নিজৰ গ্ৰাম্য জীৱনৰ পটভূমি। তাৰ লগত ৰজিতা খোৱা নামকৰণ, চৰিত্ৰ, কাহিনী আৰু সৰ্বাৰোপৰি ভাৱ-ভাষা। এই গোটেইবোৰ ইমান নিকপকপীয়াকৈ খাপ খাই পৰিছে যে ক'বলৈ নাই। সেইবাবেই সখা দামোদৰ সদায় জিলিকি থাকিব এটা উৎকৃষ্ট গল্পৰূপে।